আজি সভাৰ সভাপতি মহোদয়, মাননীয় বিচাৰক মণ্ডলী আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, আজি মই এনে এজন ব্যক্তি তথা শিল্পীৰ বিষয়ে ক'বলৈ লৈছোঁ, যিজনে বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিছিল। হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে। মই আজি ক'বলৈ লোৱা বিষয়টো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, নাট্যকাৰ আৰু অসমীয়া বোলছবি নিৰ্মাতা আছিল। তেওঁ অসমীয়া ভাষা সাহিত্যৰ কবিতা, প্ৰবন্ধ আদি সকলোতে বৰঙণি আগবঢ়াই গৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতসমূহক জ্যোতি সংগীত বুলি কোৱা হয়। অসমীয়া বোলছবি জয়মতী তেওঁ নিৰ্মাণ কৰিছিল। আনহাতে শোণিতপুৰী, ৰূপালী, কাৰেঙৰ লিকিৰি আদি তেখেতৰ বিখ্যাত নাটক। সুন্দৰ পূজাৰী তথা অসমীয়া চলচ্চিত্ৰজনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰত মৃত্যু হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধা আৰু সন্মান কৰাৰ উপৰিও তেখেতৰ অৱদানসমূহক সদায় জীয়াই ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। ধন্যবাদ।